নমস্কাৰ, ষ্টৰী টেলাৰ মিঠুৰ এটা নতুন ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ইভিনিং অকণমান ফুৰিবলৈ আহিছিলোঁ। আহি পালোহি আকৌবাৰ দিচাংমুখ। আৰু দিচাংমুখত এতিয়া আমি উপস্থিত আছোঁ আনেএছা এখন মিচিং ৰিজৰ্টত। বৰ ধুনীয়া পৰিৱেশৰ মাজত তেওঁলোকে এটা একেবাৰে গাঁৱলীয়া পৰিৱেশৰ মাজত খুব এটা ৰিফ্ৰেছমেণ্টৰ কাৰণে তেওঁলোকে ধুনীয়া ৰিজৰ্টখন বনাইছে। দিচাং নদীৰ একেবাৰে কাষতে ইয়াতে বহি খুব ধুনীয়াকৈ দিচাঙৰ এটা ভিউ ল'ব পাৰি। মনটো খুব ফ্ৰেছ ফিল হয়। আহকচোন উপভোগ কৰোঁ এই ধুনীয়া ৰিজৰ্টখনৰ ধুনীয়া পৰিৱেশবোৰ। সহজ সৰল এটা পৰিৱেশ, বহুত একো কৃত্ৰিমতা নাই, একেবাৰে সাধাৰণ এটা নেচাৰেল পৰিৱেশৰ মাজত দিচাং নদীৰ একেবাৰে কাষতে এই ৰিজৰ্টখন গঢ়ি তোলা হৈছে। ৰিফ্ৰেছমেণ্টৰ কাৰণে আপোনালোকে ইয়ালৈ আহিব পাৰে। আৰু মানে ইয়াত যিখিনি বস্তু ইয়াত ব্যৱহাৰ কৰা হৈছে, বাঁহেৰে ইয়াৰ প্ৰতিটো বস্তু, প্ৰতিখন চকী টেবুল সকলো বাঁহেৰে সজোৱা হৈছে। আৰু তলত এই অকণমান আমি নামি যাম তললৈ। বৰ ধুনীয়াকৈ তেওঁলোকে কিছুমান মানে কাষৰীয়াকৈ বহিবৰ কাৰণে কিছুমান তেওঁলোকে ব্যৱস্থা কৰি থৈছে। আহকচোন চাওক, তাত তেওঁলোকে খেৰ ব্যৱহাৰ কৰিছে আৰু তাতে বহি লৈ নদীৰ বৰ ধুনীয়া। দিনৰ সময়ত আহিলে মানে সেই ভিউটো আৰু পোৱা যায়, কিন্তু এই সন্ধিয়াৰ যিটো ভিউ হয় সেইটো অকণমান এক্সট্ৰা হয়। নদী ইয়াত আমি অকণমান ছানছেটৰ ভিউ ল'ব পাৰোঁ ইয়াতে বহি লৈ, অকণমান একাষৰীয়াকৈ নগৰৰ কোলাহলৰ পৰা আঁতৰত, কৃত্ৰিমতাৰ পৰা মাজত, একেবাৰে গাঁৱলীয়া পৰিৱেশৰ মাজত। ইয়াত তেওঁলোকে খোৱা বোৱাৰ ব্যৱস্থা ৰাখিছে, বহুত বেছি নহয়, কিন্তু খুব চিম্পলকৈ তেওঁলোকে কিছুমান ৰিফ্ৰেছমেণ্টৰ কাৰণে চাহ তাহৰ খোৱা ব্যৱস্থা তেওঁলোকে ৰাখিছে। চেম্বাৰৰ ব্যৱস্থা ৰাখিছে। যদি বন্ধুৰ লগত আহে ইয়ালৈ, আহি বেলেগ বেলেগকৈ বহিব পাৰে। প্ৰায় 4-5টা চেম্বাৰ তেওঁলোকৰ আছে ইয়াতে। আৰু ইয়াতে বৰ ধুনীয়াকৈ তেওঁলোকে টেবুলখন বৰ ধুনীয়া, সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰা, গছৰ মূহাৰ ওপৰত বাঁহেৰে সজোৱা এখন ধুনীয়া টেবুল বহিবলৈ, বা কমপ্লিটলি এটা নেচাৰেল পৰিৱেশ, নেচাৰেল ইকুইপমেণ্টছ। ইয়াতে কৃত্ৰিমতা বুলিবলৈ একো নাই। খুব আৰু ইয়াতে বহি আপোনালোকে খুব ধুনীয়াকৈ দিচাং নদীৰ এটা ভিউ ল'ব পাৰে। আৰু লগতে কাষতে ব'টিং হৈ থাকে, ব'টিং কৰিবও পাৰি। তেওঁলোকে ব'টিং কৰাৰো সুবিধা ৰাখিছে। যিসকল ব্যক্তি ইয়ালৈ আহে, ইচ্ছা কৰিলে আপোনালোকে ব'টিঙো কৰি যাব পাৰে ইয়াতে। আপুনি কেতিয়াবা চাংঘৰত থাকি পাইছেনে? এওঁলোকে চাংঘৰত থকাৰ ব্যৱস্থা কৰি থৈছে। আহক তেওঁলোকে চাংঘৰটোত আমিও উঠি যাওঁ। আটাইতকৈ ধুনীয়া কথাটো হৈছে এই চাংঘৰটোত আপোনালোকে নাইট ষ্টে কৰিব পাৰে। দিচাঙৰ পাৰতে লিখা চাংঘৰ থকা কিছু এটা ধুনীয়া অভিজ্ঞতা আপোনালোকে ল'ব পাৰে। আৰু তাৰোপৰি তেওঁলোকে ইয়াতে ইয়াৰ যিটো এনভাইৰনমেণ্ট তেওঁলোকে ইয়াতে গঢ়ি তুলিছে, সেইটো কমপ্লিটলি মিচিং ট্ৰেডিশ্যনেল এটা পাকঘৰৰ এনভাইৰনমেণ্ট ইয়াতে গঢ়া আছে। তেওঁলোকে নিজে খোৱা বোৱাৰ যোগান ধৰে, লগতে মিচিংসকলৰ জনজাতীয় যিটো পানী আপং বুলি কোৱা হয় সেইটোও তেওঁলোকে যোগান ধৰে। এবাৰ আহি চাওক, ইয়াতে নাইট ষ্টে কৰি চাওক চাংঘৰত।